हेलो फ्रेंड्स আপোনাৰ যদি ষ্টেট বেংকৰ একাউণ্ট আছে আৰু যদি আপুনি ষ্টেট বেংকৰ এটিএমৰ সিক্ৰেট নম্বৰ হলনি কৰিব বিচাৰিছে নাইবা যদি আপুনি এটিএমৰ সিক্ৰেট নম্বৰটো পাহৰি গৈছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'টো আপুনি কেনেকৈ ষ্টেট বেংকৰ এটিএমৰ সিক্ৰেট নম্বৰ হলনি কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিব সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমতে মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাৰ পাছত অনলাইন SBI বুলি লিখি সাৰ্চ কৰিব তাৰ পাছত আপোনালোকে প্ৰথমতে যেটো ওয়েবসাইট পাব www.onlinesbi.com তাত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব আপোনালোকৰ সুবিধাৰ বাবে ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ সাইট কৰি ল'ব ডেস্কটপ সাইট কৰিবৰ বাবে আপোনালোকে সোঁফালে ওপৰত তিনিটা ফুট দেখিব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত তললৈ ডেস্কটপ সাইট বুলি ওলাব তাত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে পাৰ্সোনেল বেংকিংৰ তলত লগইন বুলি পাব এটো মই জুম কৰি দেখাই দিছো এই লগইন অপচনটোত ক্লিক কৰিব তাৰ পাছত কন্টিনিউ টু লগইন বুলি পাব এইটো এই কন্টিনিউ টু লগইন ইয়াত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইউজাৰ নেম দিব পাসওয়াৰ্ড দিব আৰু কেপচা কোডটো দি এই লগইন অপচনটোত ক্লিক কৰি দিব মই মোৰ ইউজাৰ নেম আৰু পাসওয়াৰ্ড দিলো আৰু এই কেপচা কোড দিয়াৰ পাছত এতিয়া এই লগইন অপচনটোত ক্লিক কৰি দিম লগইন হোৱাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব তাৰ পাছত আপোনালোকে ওপৰত ই সাৰ্ভিস বুলি দেখা পাব এইটো ই সাৰ্ভিস ইয়াত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে এটিএম কাৰ্ড সাৰ্ভিস বুলি পাব এইটো এটিএম কাৰ্ড সাৰ্ভিস তাত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব তাৰ পাছত আপোনালোকে এটিএম পিন জেনাৰেশন বুলি পাব এইটো ইয়াত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে দুটা অপচন সিলেক্ট কৰিব লাগিব দুটা অপচন দিব মানে তাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিব লাগিব যদি আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ সহায়ত সিক্ৰেট নম্বৰটো চেঞ্জ কৰিব বিচাৰে তেন্তে প্ৰথমটো অপচনত ক্লিক কৰিব যদি আপোনালোকে প্ৰফাইল পাসওয়াৰ্ডৰ জৰিয়তে সিক্ৰেট নম্বৰটো চেঞ্জ কৰিব বিচাৰে তেন্তে সেকেন্ড অপচনটোত ক্লিক কৰিব এটা কথা মনত ৰাখিব আপোনালোকৰ প্ৰফাইল পাসওয়াৰ্ড আৰু লগইন পাসওয়াৰ্ড একে নহয় মই মোৰ মোবাইল নম্বৰৰ OTP সহায়ত চেঞ্জ কৰিম হেয়ে মই ফাৰ্স্ট অপচনটোত ক্লিক কৰিছো তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা OTP যাব সেই OTPটো বহুৱাই সাবমিট কৰি দিব তাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সাবমিট কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব তাৰ পাছত আপোনালোকে আপোনালোকৰ একাউণ্ট নম্বৰটো সিলেক্ট কৰিব লাগিব একাউণ্ট নম্বৰটো সিলেক্ট কৰি এই কন্টিনিউ বুলি এটা অপচন পাব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এটিএম কাৰ্ডৰ নম্বৰটো সিলেক্ট কৰিব ইয়াত মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত সাবমিট কৰি দিব সাবমিট কৰাৰ পাছত আপোনালোকে যেটো সিক্ৰেট নম্বৰ দিব তাৰ প্ৰথম দুটা অংক লিখি সাবমিট কৰি দিব মই 78 দিছো তাৰ পাছত সাবমিট কৰি দিম তাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ 4টা নম্বৰ লিখি দিব লাগিব সিক্ৰেট নম্বৰ প্ৰথম দুটা আপুনি লিখা 782 আৰু নেক্সট দুটা আপোনাৰ মোবাইল নম্বৰ OTP যাব মোৰ OTP আহিলে 90 এতিয়া মোৰ সম্পূৰ্ণ সিক্ৰেট নম্বৰটো হ'ব 7890 মই ইয়াত 7890 লিখি ইয়াত সাবমিট কৰি দিম আৰু মোৰ ATM নম্বৰ has been updated successfully মোৰ ATM নম্বৰ successfully আপডেট হৈ গৈছে এতিয়া মোৰ নতুন ATMৰ সিক্ৰেট পিন হৈছে 7890 এনেদৰে আপোনালোকে ATMৰ সিক্ৰেট নম্বৰটো হলনি কৰিব পাৰিব